হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ পাঠ্যপুথিৰ ইতিহাস পাঠৰ কুৱেশ্যন এনচাৰখিনি আমি ডিছকাছ কৰিম। তোমালোকৰ যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা আৰু ভাল লাগিলে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা। তেতিয়াহ'লে আহা এইখিনি চোৱা, অতি চমু উত্তৰ প্ৰশ্ন। এইখিনি কুৱেশ্যন এনচাৰখিনি আমি এতিয়া ডিছকাছ কৰিম 10লৈকে, প্ৰায় 1ৰ পৰা 10লৈকে। তেতিয়াহ'লে আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? তাৰ উত্তৰটো দিয়া হৈছে পৰ্তুগীজ নাবিকজন হ'ল ভাস্কো দা গামা। তেওঁ 1495 খ্ৰীষ্টাব্দত ভাৰতৰ কলিকত বন্দৰত উপস্থিত হৈছিল। 2 নম্বৰ জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিল? উত্তৰ হৈছে ইংৰাজ নাবিকজন হ'ল ফ্ৰেন্সিছ ড্ৰেক। 3 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল? উত্তৰ 1599 খ্ৰীষ্টাব্দত ইংৰাজ নাবিক জেমছ মিলডেলে হ'ল প্ৰৱেশ কৰিছিল। 4 নম্বৰটো হৈছে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কেতিয়া ক'ত গঠন হৈছিল? উত্তৰ হৈছে 1600 খ্ৰীষ্টাব্দত লণ্ডনত গঠিত হৈছিলে। 5 নম্বৰটো হৈছে ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত থিতাপি লোৱাৰ 2টা উদ্দেশ্য লিখা। উত্তৰ হৈছে বেহা বেপাৰ কৰা আৰু ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। 6 নম্বৰটো হৈছে ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল? উত্তৰ মছলিপট্টমত 1611 খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল। 7 নম্বৰ ফৰ্ট উইলিয়াম কি? কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম হৈছে ফৰ্ট উইলিয়াম। 8 নম্বৰ কুৱেশ্যনটো হৈছে পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন 2টা মূল ভাগত ভগাব পাৰি? সময় উল্লেখ কৰি লিখা। উত্তৰ হৈছে পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাত 2টা ভাগত ভাগ কৰিব পাৰি। 1 নম্বৰটো হৈছে তোমাৰ প্ৰথমটো হৈছে মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে। খ নম্বৰটো দ্বিতীয়টো হৈছে 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দৰ ভাৰতীয় হাতত ক্ষমতা। 9 নম্বৰ ভাৰত চৰকাৰৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? উত্তৰ ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্টৰ তাৰিখে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা উদ্দেশ্যত ভাৰত চৰকাৰৰ আইন প্ৰণয়ন কৰিছিল। 10 নম্বৰ ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল? উত্তৰ হৈছে 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইন প্ৰণয়ন কৰিছিল। আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া এই আইনখনৰ উদ্দেশ্য আছিল। গতিকে আজি ইমানেই আছে। আহি থকা ভিডিঅ'টোত নেক্সটখিনি দিম। তেতিয়াহ'লে যদি তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা। থেংক ইউ।